কবিতাৰ শিৰোনাম গণতন্ত্ৰ। কথা শান্তিম বৰঠাকুৰ। সবল গণতন্ত্ৰ আৰু নাই, গণতন্ত্ৰৰ পৰিৱৰ্তন ঘটিছে। ৰূপান্তৰ হৈছে গণতন্ত্ৰৰ সেই ৰাজ্য সকলোতে চতুৰালীৰ সমাৱেশ। নাই সেই নেহেৰুৰ শাসন, নাই মানৱীয় মূল্যবোধ, সকলোতে যান্ত্ৰিকতা মাথোঁ। নাই কাৰোৰ সৰল মানসিকতা, বৰ্তমান দেখা নাই কাৰোৰ মানৱীয় মূল্যবোধ। গণতন্ত্ৰত ধনতন্ত্ৰৰ অসীম প্ৰভাৱ। নাই সাধাৰণ ৰাইজৰ আশা ভৰসা, নাই নেকি কাৰোৰ সাহস সততা। আহা আহা আগুৱাই আহা দেশৰ জনতা, গা পাতি লোৱা দায়িত্ব তোমাৰ। আহ আহ ওলায়া সজাগ জনতা, আহ আহ ওলায়া পোহৰ আনুতা। ৰামৰে দেশতে থকা ৰাৱণ বধোতে, যায় যদি যায় জীৱনটো যাক। সবল গণতন্ত্ৰ আৰু নাই, সাধাৰণ ৰাইজৰ সুখ সমৃদ্ধিৰ বিপৰীত ৰূপ বৰ্তমান। মুখ বন্ধ আজি সাধাৰণ জনতাৰ। বিতৰ্কৰ পাছত বিতৰ্ক, নাই মাথো কোনো উত্তৰ। ওলাই আহা তুমি দেশৰ সজাগ জনতা, উৰুৱাই দিয়া গণতন্ত্ৰৰ এজাক চাম।